আপনি যত্নময় সমুদ্ৰৰ মন্থনৰ কালে দেৱতাৰ পক্ষ হোৱা জানো উচিত আছিল আমি তো অগ্নি অমিত বিচৰা নাই বুলি কেনেকৈ জানিলে প্ৰভু যদি অমিতে বিচাৰিছিল তেন্তে আমাৰ অগ্নিৰ ওপৰত কিয় ভুল গৈছিলে স্বয়ং ঈশ্বৰে যদি মোহিনীৰ ওপৰত ভোট যাব পাৰে তেন্তে অকো নাযাব কিয় প্ৰভু প্ৰভু তাৰ অৰ্থৰ পৰিষ্কাৰ অসুৰক ভুগিবলৈ নাৰীৰ ৰূপ ধৰাৰ পৰিৱৰ্তে অন্য ৰূপটো ধৰিব পাৰিলেহেঁতেন প্ৰভু আপোনাৰ নিজৰ নাৰী মোহিনীৰ ৰূপৰ প্ৰতি বাসনা আছে প্ৰভু এই কথা নহয় পাছা মোহিনীৰ ৰূপ হৈছে মোৰ মায়া এই ব্ৰহ্মপুত্ৰ নাৰায়ণ নাৰায়ণ দেৱালীতে মহাদেৱৰ এই শক্তি নাই নে প্ৰভু এই কথা তুমি প্ৰমাণ কৰি তেন্তে হে আমি যাত্ৰা কৰি কয়লা তুমি বাৰু পৰিভ্ৰমণৰ মাজত নাৰায়ণ 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 এয়াই প্ৰভু পুনশ্চৰ জনাইছো কল্পা এবেলাকে মাৰি দিলা মানিলো হে বিদায়